সেইটো চাব পাৰে আপোনালোকে। আমাৰ ডেকা গাভৰু সকলোৱে আপোনাৰ ফূৰ্তি ধেমালি কৰিছে। আমাক মামা বুলিয়ে কৈছোঁ আৰু হিমন্ত বিশ্ব শৰ্মাক দেৱক মানে এটা অনুৰোধ, আমাৰ আজিৰ দিনটোত এটলিষ্ট আমাক বন্ধ দিয়ক। চ' এয়া হৈছে গাহৰি মাংস আৰু মাটি দাইল। এণ্ড আপোনালোকক দেখাইছোঁ এয়া হৈছে পুৰাং, আমাৰ পুৰাং ভাত। এণ্ড এয়া হৈছে চাইমদ কেনেদৰে আপোনাৰ বনায় ট্ৰেডিশ্যনেল চাইমদ চাওক। চ' আজিৰ ভিডিঅ'টো আপোনালোকে কমেণ্ট কৰি জনাই দিব মানে একচুৱেলি কি হয় আমাৰ আজিৰ দিনটোত আপোনালোকে মানে বন্ধটো একচুৱেলি পাব লাগে নে নালাগে আমাৰ মিচিং জনগোষ্ঠীয়ে। চ' হে গাইজ কি খবৰ এণ্ড ৱেলকাম বেক টু দ্য আনাডাৰ ভিডিঅ'। চ' আপোনালোকে সকলোৱে গম পাই চাগে আমাৰ আলি আই লৃগাং আজি ফাগুনৰ 1 তাৰিখ আপোনাৰ বুধবাৰ দিনা আলি আই লৃগাং আমাৰ উৎসৱ পালন কৰা হয়। চ' আজিৰ দিনটো হৈছে আপোনাৰ বুধবাৰ। চ' ফাগুন 1 ফাগুন হয়। চ' সেইটো কাৰণে আপোনাৰ আলি আই লৃগাং পালন কৰা হ'ব। চ' আমাৰ গাঁৱত আৰু সকলো অঞ্চলতে হয়। আমাৰ যিমান আমাৰ মিচিং জনগোষ্ঠী আছে সকলোৰে এটা উৎসৱ হয়, ফেষ্টিভেল। চ' সমূহ অসমবাসী ৰাইজক মোৰ ফালৰ পৰা ইয়াৰ পৰাই আপোনাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এণ্ড এতিয়া গৈ আছোঁ আপোনাৰ গৰিচাগৰলৈকে। চ' আপোনাৰ যিহেতু ইয়াতে এতিয়া গাড়ীখন ধুলোঁ মানে, চ' মই আপোনালোকক দেখাই আছোঁ। চ' আপোনাৰ এই জেগাডোখৰ অলপমান লোকেশ্যনটো দেখাই দিছোঁ। এণ্ড এতিয়া যাওঁ আপোনাৰ গৰিচাগৰলৈকে। চ' একচুৱেলি এতিয়া আপোনাৰ ফিউল আপ কৰাই লওঁগৈ। চ' ফিউল আপ কৰাৰ পিছত গৰিসাগৰত গৈ আপোনাৰ আমাৰ অংকুৰদাৰ ভাগৰ বস্তু এটা আনি দিবলগীয়া আছে। চ' সেই বস্তুটো আনি দি লওঁগৈ। এণ্ড তাৰপিছত আপোনালোকক আজি দেখাম আমাৰ আলি আই লৃগাং কেনেকৈ পালন কৰে আমাৰ গাঁওবোৰত। চ' হোপ কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পাব। এণ্ড এতিয়া যাওঁ আপোনাৰ গৰিচাগৰলৈকে। এণ্ড আমাৰ এটা কথা হ'ল কি আমাৰ যিমান মিচিং জনগোষ্ঠী আছে সকলোৱে দুখ প্ৰকাশ কৰিছে আৰু মানে চ' মানে সকলোৱে দুখ প্ৰকাশ কৰিছে যে আমাৰ আজিৰ দিনটোত মানে যিহেতু আপোনাৰ আমাৰ এইটো এটা উৎসৱ হয় মিচিঙৰ, এবছৰৰ ভিতৰত মানে এবাৰে আপোনাৰ এইটো উৎসৱ পালন কৰা হয় আহে মানে। চ' সকলোৱে গম পায় কৃষি উৎসৱ। চ' সেইটো কাৰণে আপোনাৰ আমাৰ বন্ধ দিয়া নাই মানে আজিৰ দিনটোত। চ' মানে এটাই দুখ লাগিছে আৰু যিহেতু নাগৰিক হিচাপে যে আজিৰ দিনটোত এটলিষ্ট চৰকাৰী বন্ধ নিদিলেও মানে আপোনাৰ আজি যিহেতু আমাৰ বহুতৰ ইণ্টাৰভিউ আছে আমাৰ ইয়াত গাঁৱত যিমান আছে আপোনাৰ ডেকা গাভৰু মানে আপোনাৰ গাভৰু আমাৰ গাঁৱৰ যিমান গাভৰু আছে। চ' আজি এক্সাম আছে। চ' ইণ্টাৰভিউ দিব কৈছে। চ' সকলোৱে আপোনাৰ ইণ্টাৰভিউটো যিমানে যিনক মেইন হিচাপে আপোনাৰ বাছি লৈ পিনে এতিয়া ইণ্টাৰভিউ দিব কৈছে। বাট আপোনাৰ এতিয়া গাঁওবোৰত মানে চ' যোন মানে চাব গ'লে মেক্সিমাম 3/4 1% মানে ছোৱালী আছে চাগে গাঁওবোৰত এতিয়া টাইমত। চ' সেইটো কাৰণে বেয়াও লাগিছে। চ' এটাই আশা কৰোঁ মানে চ' নেক্সট টাইমৰ পৰা অলপমান আমাৰ যিমানে নহওক আপোনাৰ সকলোৱে গম পায় আমাৰ মামা বুলিয়ে কৈছোঁ আৰু হিমন্ত বিশ্ব শৰ্মাক দেৱক মানে এটা অনুৰোধ। চ' আমাৰ আজিৰ দিনটোত এটলিষ্ট আমাক বন্ধ দিয়ক মানে কি আৰু এনেকুৱা যাতে একো ইণ্টাৰভিউ বা এক্সাম নহওক মানে। চ' আপোনালোকে চৰকাৰী বন্ধ দিয়া নাই, আমি একো সেইবোৰৰ লগত মোৰ একো ক'বলগীয়া নাই। আৰু যিহেতু মই স্পেচিয়েলি তেওঁক বহুত ভাল লাগে সেইটো কাৰণে আপোনাৰ নামটো মেনশ্যন কৰি পিনে কৈছোঁ যাতে সেইটোতো কোনো এটা দুখ নকৰে মানে। চ' এনেকৈ নামটো কিয় মেনশ্যন কৰিছোঁ বুলি। বাট একো নাই বাৰু। বাট আজিৰ দিনটো যিহেতু আমাৰ ফূৰ্তিৰ দিন হয়। চ' এতিয়া আপোনালোকক আজি আমাৰ ফূৰ্তিৰ দিনটো দেখাম। চ' এতিয়া ফাৰ্ষ্টতে যাওঁ আপোনাৰ গৰিসাগৰ। চ' তেল চেল ভৰাই লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ। চ' চাওক এতিয়া পালোহি আপোনাৰ আমাৰ দিখমুখৰ মানে গৰিসাগৰ যোনটো গৰিসাগৰৰ পৰা অহা দিখমুখ ৰোডতে আপোনাৰ নতুনকৈ পেট্ৰল পাম্প এটা খুলিলে বহুতে নাজানে আমাৰ ইয়াৰ অঞ্চলকেইটাই। চ' আপোনালোকক আজি দেখাম আমাৰ ইয়াতে তেল ভৰাম মানে। এতিয়া এইটো নতুনকৈ হৈছে, বেছি দিন হোৱা নাই, মেক্সিমাম 10 দিনমান হৈছে। চ' মই কিন্তু ইয়াতে আপোনাৰ বাইক চাইক সকলোবোৰ তেল ভৰাই আছোঁ। 500 দিয়ক 500 হেল্ল' 500 দিয়ক। চল ৰাত এতিয়া আপোনাৰ ফিউল আপ কৰাই ল'লোঁ। চ' আজিৰ দিনটোত ভাবিছোঁ আপোনাৰ গাড়ীখন লৈ পিনে অলপমান ওলাই যাম বুলি। চ' কি হয় চাই লওঁ, গাড়ীখন নহ'লে বাইকখন লৈ ওলাই যাম। বাট এতিয়া আপোনাৰ ফিউল অলমষ্ট 2 ঘাট উঠি গ'ল মানে। চ' এতিয়া ফিউল ভৰালোঁ। আগতে আছিলে ফিউল বাট হ'লেও ভৰাই থোৱাটো ভাল মোৰ কাৰণে। চ' আজিৰ দিনটোত আপোনাৰ যিহেতু নিজৰ অঞ্চলটোতে ঘূৰিম আৰু। চ' আমাৰ ফালে তেল ডিপুটোতো তেনেকুৱা নাই। চ' সেইটো কাৰণে ইয়াতে ভৰাই লৈ মেলি এতিয়া যাওঁ গৰিসাগৰলৈ। চ' গৰিসাগৰৰ অংকুৰদাৰ বস্তুটো লৈ মেলি চ' আজিৰ ভিডিঅ'টো আপোনালোকে কমেণ্ট কৰি জনাই দিব মানে একচুৱেলি কি হয় আমাৰ আজিৰ দিনটোত আপোনালোকে মানে বন্ধটো একচুৱেলি পাব লাগে নে নালাগে আমাৰ মিচিং জনগোষ্ঠীয়ে। চ' মানে বন্ধ মানে কি আৰু আজিৰ দিনটোত এটলিষ্ট মানে এক্সামো নাপাতক বুলি আশা আছিলে আৰু মানে। বাট হৈ গ'ল, কি কৰিব উপায় নাই। বাট এতিয়া যাওঁ। বাট সেইবোৰ এতিয়া ভাবি থকা নাই। চ' ধুনীয়া আছে এতিয়া আজিৰ দিনটোত এনজয় কৰিম। চ' আপোনালোকক দেখাম। চ' অলৰাইট এতিয়া পালোঁ আপোনাৰ গৰিসাগৰ। আমাৰ এইটো হৈছে গৰিসাগৰ তিনিআলি। লেটছ গো। চ' একচুৱেলি এতিয়া আপোনাৰ গৰি হোটেললৈ আহিছোঁ। গৰি হোটেলৰ ওপৰত মানে মোৰ যোনটো বস্তু হ'ল অংকুৰা ওপৰত মানে ওপৰলৈ যাম। ওপৰলৈ তাকে পালোগৈ মই।
চ' অংকুৰৰ এতিয়া ফোন আহিছে চ' ওপৰলৈ যাবলৈ কৈছে মই এনেই ওপৰলৈ উঠি যাম বাৰু বাট এতিয়া যাওঁ আপোনাৰ গৌৰী হোটেলত নামিও এতিয়া চাওঁ A few moments later. চ' অলৰাইট গাইছ এতিয়া বস্তু লৈ ল'লোঁ বস্তু মানে হয়তো অংকুৰ ভাগৰ কিবা কাগজ ল'বলৈ আছিলে এণ্ড তাৰ লগতে আপোনাৰ ক'ল্ড ড্ৰিংকছ আৰু কফি লৈ লৈছোঁ চ' খাবৰ কাৰণে এণ্ড এতিয়া যাওঁ আপোনাৰ ডাইৰেক্ট ঘৰলৈকে চ' ঘৰত গৈ পিনে গা পা ধুই মেলি চ' আপোনাৰ অলমষ্ট 1টা বাজিলে আৰু 1টা বজালৈকে গা পা ধোৱা নাই চ' গা পা ধুই মেলি চ' আপোনালোকক আজি দেখাম আমাৰ আলি আই লৃগাং মানে কেনেকৈ কি কৰে আৰু আপোনালোকক মেইন বস্তুটো হৈছে আমাৰ আলি আই লৃগাঙৰ পুৰাং চ' পুৰাংটো ঘৰত মাহঁতে আজি ৰাতিপুৱা মানে আপোনাৰ বনাই থকা দেখিছিলোঁ মানে চ' কালিৰ পৰা বনাই আছিলে চ' সেইবোৰ দেখাম এতিয়া ধুনীয়া আছে আপোনালোকক চ' এতিয়া আগে গাড়ীখন ঘূৰাই লওঁ চ' বলক এতিয়া ডাইৰেক্ট ঘৰলৈকে 2000 years later. চ' অ'কে গাইছ ফাইনেলি এতিয়া আপোনাৰ ঘৰ আহিলোগৈ এণ্ড এফালে আপোনাৰ এতিয়া যাওঁ আমাৰ ঘৰৰ ফ্ৰণ্টতে আপোনাৰ আলি আই লৃগাং আমাৰ গাঁৱত পালন কৰা হৈছে চ' আপোনালোকক এতিয়া দেখাম আলি আই লৃগাঙলৈ চ' এটা গাড়ী চাই থ'লোঁ বিন্দাছকৈ চ' এইটো হৈছে নামঘৰ এণ্ড ওচৰতে আপোনাৰ আলি আই লৃগাং এতিয়া আমাৰ দেখাম আপোনালোকক কেনেকৈ কি কৰিছে চ' এয়া বনাইছে আপোনাৰ গাহৰি মাংস চ' আপোনালোকে দেখিছে চাগে মাটিমাহ আৰু গাহৰি মাংসৰ লগত এতিয়া সকলো ৰাইজে এইটো খাব এণ্ড আপোনালোকক দেখাইছোঁ এতিয়া পুৰাং চ' এইটো হৈছে পুৰাং দেখিবলৈ পাইছে চাগে চ' এতিয়া পুৰাং এইটো তাত ভাত দিয়া হৈছে মানে এণ্ড এইটো হৈছে আপোনাৰ আমাৰ ট্ৰেডিশ্যনেল চাইমদ চ' চাইমদটো কেনেকৈ বনায় এবাৰ চাওক আপোনালোকে চ' কি ধুনীয়াকৈ আপোনাৰ ষ্টেপ বাই ষ্টেপ মানে কি আৰু এইটো আপোনাৰ বনাই থোৱা হৈছে চ' আমাৰ যোনবোৰ আপোনাৰ ডাঙৰ হয় মানে বাইদেউহঁতে বনাই থৈ দিছে চ' গাঁৱৰে চ' বোৱাৰীকেইজনী এণ্ড এইটো আপোনালোকে দেখিছে চাগে কি পদ্ধতিৰে আপোনাৰ বনোৱা হৈছে চ' এয়া চাওক এণ্ড এফালে আপোনাৰ চাইমদটো বাকী আছে চ' কি গাইছ এতিয়া আপোনাৰ আমাৰ ফাইনেলি এতিয়া আলি আই লৃগাঙৰ যোনটো বিহু নৃত্য চলি আছে সেইটো চাব পাৰে আপোনালোকে আমাৰ ডেকা গাভৰু সকলোৱে আপোনাৰ ফূৰ্তি ধেমালি কৰিছে এইফালে আপোনাৰ নিয়ম কৰি থৈছে এইফালে মাটিমাহ দাইল আৰু এইফালে আপোনাৰ চাইমদ চ' পূৰা এতিয়া টাইমত চ' নাচতে চ' বিহু পূৰা আপোনালোকে চাই থাকক এতিয়া Diyo na ba? Durmala lagi. চ' আমাৰ আলহী হিচাপে আহিছে মৃগাং চাইমদ খুৱাইছে দেই চাইমদ খুৱাইছোঁ চ' এফালে আপোনাৰ বিহু নৃত্য হৈ আছে আমাৰ মানে ফেষ্টিভেলৰ উৎসৱটো পালন কৰা হৈছে A few moments later. চ' অ'কে গাইজ যিহেতু আপোনাৰ বিহুৰ পৰা এতিয়া আহিলোঁ মই ছাতৰ ওপৰত চ' এইটো চাব পাৰে এণ্ড আপোনাৰ এইফালে আমাৰ যিহেতু ঘৰৰ মুখতে নামঘৰো আছে আৰু তাৰ ছাইডতে আপোনাৰ যোনটো আমাৰ আলি আই লৃগাং কৃষি উৎসৱটো পালন কৰা হৈছে চ' বহুতে মানে ভাবিব পাৰে আলি আই লৃগাংটো অকল গাহৰি মাংস বা চাইমদ আপোনাৰ ফূৰ্তি হাঁহি ধেমালি এইবোৰৰ কাৰণে পালন কৰা নাই বা তেনেকুৱা একো নহয় মানে কেলৈ কৈছোঁ ইয়াত আপোনাৰ যিহেতু কৃষি উৎসৱ হয় ন চ' সেইটো কাৰণে ইয়াতে আপোনাৰ বহুত আমাৰ গাঁৱৰ ৰাইজ আহি পিনে সেৱা কৰে ইয়াৰ বহুতো মহত্ব আছে যোনসকল আপোনাৰ আমাৰ আজু ককাহঁত আহি পিনে ইয়াতে আমাক আশীৰ্বাদ দিয়ে চ' যিমানে দিনক আমাৰ এইটো এটা ট্ৰেডিশ্যনেল কালচাৰ হয় চ' সেইটো কাৰণে এনেকৈ প্ৰত্যেকটো আপোনাৰ আমাৰ যিমান মিচিং জনগোষ্ঠী আছে সকলোৱে পালন কৰা হৈছে সেইটো কাৰণে আপোনালোকক আজিৰ ভিডিঅ'টো অলপমান দেখাবলৈ ট্ৰাই কৰিলোঁ এণ্ড হোপ কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি দিবলৈ নাপাহৰিব চ' যদি নতুনকৈ কোনোবা যদি আহিছে দেন চেনেলত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এণ্ড নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম চ' আজিলৈ আপোনালোকক এৰিলোঁ বাই বাই গাইছ এণ্ড সকলো অসমবাসী ৰাইজকে হেপী আলি আই লৃগাং চ' মোৰ ফালৰ পৰা এণ্ড থেংক ইউ ছ' মাছ